শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মহানৱমীৰ পূজা। দুৰ্গা মাই আজি সিদ্ধিদাত্ৰী ৰূপে অৱস্থান কৰে। মই আশা কৰিছোঁ অসমবাসী ৰাইজক মা দুৰ্গা আশীৰ্বাদ কৰিব, সকলোৰে ঘৰত অমংগল আঁতৰি যাব, সমাজৰ পৰা অন্যায় আঁতৰি যাব আৰু আমাৰ অসমৰ প্ৰতিটো পৰিয়াল, অসম প্ৰদেশ সকলো উন্নতিৰ পথত আগুৱাই যাব। আজি বাসুগাঁৱত পূজা চাবলৈ আহিছিলোঁ, 199 বছৰৰ পূজা। সঁচাকৈয়ে পূজাত আহি খুব ভাল লাগিলে। মই আকৌ এবাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি মই পলিটিকেল কথা কোৱা নাই। আজি পূজা চোৱা, কোকৰাঝাৰত পূজা চালোঁ, চিডলিত পূজা চালোঁ, বাসুগাঁও, এতিয়া বঙাইগাঁৱত যাম, তাৰপিছত বিজনীত যাম। हमारे असम में दुर्गा पूजा बहुत ही फेस्टिव मूड में किया जाता है। सारे असम उत्साह और उमंग से भरा हुआ है। मैं दुर्गा पूजा की यह शुभ अवसर पर देशवासियों को अभिनंदन करता हूं और सबको मैं पूजा का शुभकामना देता हूं। बहुत बहुत धन्यवाद। Love you.